তো আমি স্কুলত পূৰ্ণ সংখ্যা চেপ্টাৰটো পঢ়ি আছিলোঁ। তাৰ প্ৰথম যিটো অনুশীলনী আছিল সেইটো শেষ হৈছিলে। তো আমি 2 নম্বৰ অনুশীলনটো আৰম্ভ কৰাৰ কথা আছিলে। তো স্কুল বন্ধ হোৱাৰ বাবে এতিয়া অনলাইনত কৰা হ'ব। তো 2 নম্বৰ অনুশীলনটো কৰাৰ আগত আমি পূৰ্ণ সংখ্যাৰ কেইটামান ধৰ্ম জানিব লাগিব। প্ৰথম ধৰ্মটো হ'ল আমাৰ আবদ্ধ ধৰ্ম, দ্বিতীয়টো হ'ল ক্ৰম বিনিময় বিধি, শূন্যৰ যোগ, শূন্যৰ পূৰণ বা হেৰিটা সহযোগ বিধি, আৰু আছিলে দুটামান ওৱানৰ পূৰণ বা ওৱানৰ যোগ। তো এইবোৰ আমাৰ কি হয়? তো যেতিয়া আমি কি জানো, পূৰ্ণ সংখ্যা মানে কি হয়? শূন্যৰ পৰা যিবোৰ আৰম্ভ হয় সেইবোৰ সংখ্যাক আমি কি কওঁ? পূৰ্ণ সংখ্যা বুলি কওঁ। তোমালোকক মই এইখিনি মুখস্থ কৰিব দিছিলোঁ। পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা আৰু এইবোৰ যি অখণ্ড সংখ্যা আছিল এইবোৰ তোমালোকক মই মুখস্থ কৰিব দিছিলোঁ। তো যিমান এইবোৰ ষ্টাৰ্ট হয় এই গোটেইবোৰক আমি কি কওঁ? পূৰ্ণ সংখ্যা। এতিয়া তোমালোকৰ প্ৰথম যিটো ধৰ্ম আছে পূৰ্ণ সংখ্যাৰ আবদ্ধ ধৰ্ম, সেইটো হ'ল যদিহে আমি দুটা পূৰ্ণ সংখ্যা যোগ কৰোঁ তেতিয়াহ'লে সদায় এটা আমি পূৰ্ণ সংখ্যাই পাম। এইটো হ'ল আমাৰ পূৰ্ণ সংখ্যাৰ কাৰণে আবদ্ধ ধৰ্ম। বেলেগ স্বাভাৱিক সংখ্যা বা অখণ্ড সংখ্যাৰ কাৰণেও একে ধৰ্ম হয়। যেনে যদিহে দুটা স্বাভাৱিক সংখ্যা যোগ হয় সদায় আমি স্বাভাৱিক সংখ্যা পাম, যদিহে দুটা অখণ্ড সংখ্যা যোগ হয় সদায় আমি স্বাভাৱিক সংখ্যা পাম। তো এইটো যদি ধৰ্মটো তোমালোকে লিখিব বিচৰা ডেফিনেশ্যন হিচাপে তেতিয়াহ'লে লিখিব পাৰিবা, পূৰ্ণ সংখ্যাৰ লগত যেতিয়া আমি পূৰ্ণ সংখ্যা যোগ কৰিম সদায় আমি কি পাম? পূৰ্ণ সংখ্যাই পাম। অৰ্থাৎ a + b = c হ'ব। যদি এটো আমাৰ পূৰ্ণ সংখ্যা হয়, বিটো আমাৰ পূৰ্ণ সংখ্যা হ'ব, তেন্তে আমাৰ চিটো কি হ'ব? পূৰ্ণ সংখ্যা হ'ব। যদি আমি উদাহৰণ কৰিবলৈ যাওঁ, যেনে 5 + 7, তো 5টো এটা পূৰ্ণ সংখ্যা, 7টো এটা পূৰ্ণ সংখ্যা, 5 7 যোগ কৰিলে কিমান পাম? 12। তো 12টো এটা কি হ'ব? তোমালোকৰ পূৰ্ণ সংখ্যা। তো আবদ্ধ ধৰ্ম অৰ্থ এইটোৱে হ'ল যে যদিহে আমি দুটা পূৰ্ণ সংখ্যা যোগ কৰোঁ সদায় আমি পূৰ্ণ সংখ্যাই পাব লাগিব। তো লিখাই দিছিলোঁ চাগে, যদি নাই দিয়া যদি নিজে লিখি ল'ব পাৰিবা। আবদ্ধ ধৰ্ম কাক বোলে যদি সোধে, যদিহে দুটা পূৰ্ণ সংখ্যা যোগ কৰাৰ পিছত আমি একেই পূৰ্ণ সংখ্যা এটাই পাওঁ তেতিয়াহ'লে তাক আমি আবদ্ধ ধৰ্ম বুলি ক'ব পাৰোঁ। বা এনেকৈ লিখিলেই হ'ল, এনেকৈ লিখিলেও ভুল নহয়। তাৰপিছত হ'লে ক্ৰম বিনিময় বিধি। তো এই বিধিটোৰ নামটোতে বুজি পাবা ক্ৰম। ক্ৰম মানে কি হয়? সদায় স্থানক বুজোৱা হয়। কোনখিনি ঠাইত আছে কোনখিনি ঠাইত নাই সেইটো বুজা হয় ক্ৰম শব্দটো। আমাৰ যিটো বিধিটোৰ নাম হ'ল ক্ৰম বিনিময় বিধি। হৈছে ক্ৰম বিনিময় বিধি। তোমালোকে শব্দটোৰ পৰা কি বুজিবা? ক্ৰম মানে কি হ'ল? স্থান, আৰু বিনিময় মানে কি হয়? সাল সলনি কৰা। গতিকে যদিহে আমাৰ দুটা নাম্বাৰ এনেকৈ আমি যোগ কৰোঁ a + b, আৰু সিহঁতকেইটাৰ যদি স্থানটো সলাই পেলাই আমি যোগ কৰোঁ, যেনে b + a, যিটো পাম a লগত b যোগ কৰিলে যিটো পাম, b লগত a টো যোগ কৰিলে আমি সেই একে নাম্বাৰেই পাম। হৈছে? তো এইটোত যেনে ধৰিলোঁ 5 + 7, 5 × 7 কিমান হ'ব? 12, বা 7 + 5 কিমান হ'ব? 12। একেই কথা। তো এনেকুৱাবোৰক কোৱা হয় ক্ৰম বিনিময় বিধি। তাৰপিছত এইটোতো হ'ল তোমালোকে যদি চোৱা মাজত কি চিন আছে? তোমালোকৰ যোগ চিন আছে। তাৰমানে এইটো কিহৰ কাৰণে আমি কৰিছোঁ? এই বিধিটো কিহৰ বাবে কৰিছোঁ? যোগৰ কাৰণে কৰিছোঁ। কিন্তু যদি আমি পূৰণৰ কাৰণে কৰোঁ, পূৰণৰ কাৰণে যেতিয়া আমি ক্ৰম বিনিময় বিধিটো কৰিম তেতিয়া ক্ৰম বিনিময় বিধিটো মানি চলিবনে নাই সেইটো আমি চেক কৰিব লাগিব। যেনে এইটো এনেকুৱা হৈ যাব a পূৰণ b, b পূৰণ a। প্ৰথমে এক b লগত পূৰণ কৰিছোঁ, তাৰপিছত বিক a লগত পূৰণ কৰিছোঁ। তো এনচাৰটো একেই আহে নাহে আমি চেক কৰিব লাগিব। যদিহে আহে জানিম যে পূৰণৰ বাবে ক্ৰম বিনিময় বিধি মানি চলে, আৰু যদিহে নাহে তেতিয়া আমি গম পাম যে পূৰণৰ কাৰণে মানি নচলে। তো দুটা আমি নাম্বাৰ লৈ চাওঁ। যেতিয়া এনেকৈ আমি গম নাপাম তো উদাহৰণ হিচাপে লৈ কৰিব পাৰোঁ। ওপৰ নাম্বাৰ দুটাকে লওঁ, 5 পূৰণ 7 আৰু 7 পূৰণ 5। তো যদি চোৱা দুইটাৰ মান সমান আহিব, 35 35। হৈছে? তাৰ মানে তোমালোকৰ ক্ৰম বিনিময় বিধিটো পূৰণৰ ক্ষেত্ৰত মানি চলে। তাৰপিছত আমি হৰণৰ কাৰণে কৰি চাওঁ। হৰণৰ কাৰণে যদি কৰিবলৈ যাওঁ, হৰণৰ কাৰণে কৰিলে কি হ'ব? a হৰণ b সমান b হৰণ a। ইয়াত যদি চোৱা প্ৰথমে a আছিলে, ইয়াত প্ৰথমে কি আছে? b। তো এতিয়াতো সঁচা নে মিছা এইটো আমি চেক কৰিম। তো মানে হৰণৰ কাৰণে এই বিধিটো মানি চলে নে নচলে। তো একে যদি আমি নাম্বাৰ দুটা লওঁ, 5ক যেতিয়া আমি প্ৰথমে 7ৰে হৰণ কৰিব লাগিব, তাৰপিছত 7ক আমি কিহেৰে হৰণ কৰিব লাগিব? 5ৰে। তো এইটো যদি কৰা, এইটো কৰিলে তোমালোকৰ এনচাৰ আহিব 5/7, আৰু এইটো তোমালোকৰ আহিব 7/5। তো যদিহে ভালদৰে চোৱা দেখা পাব যে দুইটা সমান কেতিয়াও নহয়। 5/7ও বেলেগ আৰু 7/5ও কি হয়? তোমালোকৰ বেলেগ হয়। তাৰমানে ইয়াৰ পৰা কি গম পালে? এই দুটা সমান নহয়। যদিহে আমি এক বিৰে হৰণ কৰোঁ, বিক এৰে হৰণ কৰোঁ, তেতিয়াহ'লে আমি দুইটা ফল সমান নাপাওঁ।
কিন্তু আমাৰ বিধিটো মতে সমান পাব লাগিছিল। যিহেতু আমি সমান পোৱা নাই, তাৰমানে হৰণৰ কাৰণে ক্ৰম বিনিময় বিধিটো মানি নচলে। তাৰপিছত যদি বিয়োগৰ কাৰণে আমি কৰোঁ, বিয়োগৰ কাৰণে এইকেইটা মনত ৰাখিব লাগিব। তোমালোকৰ অনুশীলনৰ যিটো প্ৰথম প্ৰশ্ন, সেই প্ৰথম প্ৰশ্নটো এইকেইটাৰ পৰাই দিছে। তো বিয়োগৰ সাপেক্ষে যদি যাওঁ, এৰ পৰা বি বিয়োগ কৰিলে বা বিৰ পৰা এ বিয়োগ কৰিলে সমান আহে নাহে আমি চেক কৰিব লাগিব। তো 5 ধৰোঁ এটো, বিটো 7 ধৰোঁ, তো ইয়াত সমান নাহে। 5ৰ পৰা 7 গ'লে -2, 7ৰ পৰা 5 গ'লে 2, সমান নহয়। তাৰমানে ইয়াৰ পৰা কি গম পালা, ক্ৰম বিনিময় বিধিটো বিয়োগৰ সাপেক্ষে মানি নচলে। তাৰপিছত আমি পঢ়িম শূন্যৰ বাবে ধৰ্মখিনি পঢ়িম। শূন্যৰ কাৰণে কি কি হ'ব পাৰে। তো শূন্যৰ কাৰণে যদি আমি চাওঁ, তো তোমালোকে ইয়াৰ বাবে এনে কিতাপত যিটো আছে তোমালোকে শূন্যৰ যোগ বুলি আছে। তো মই ইয়াত শূন্য অকল যোগৰ কাৰণে নহয়, বাকীকেইটা কৈ দিম, কাৰণ পিছত আমাৰ দৰকাৰ হ'বই অনুশীলনী যেতিয়া আমি কৰিবলৈ আৰম্ভ কৰিম। তো তোমালোকে সদায় এটা কথা জানা, শূন্যৰ লগত যেতিয়া আমি যিকোনো এটা সংখ্যা যোগ কৰোঁ, তাৰ এনচাৰ সদায় কি আহে, সেই নাম্বাৰটো আহে। যেনে 0ৰ লগত যদি আমি 1 এটা যোগ কৰোঁ, এনচাৰ সদায় কিমান আহিব, 1। বা 1ৰ লগত যদি আমি 0 যোগ কৰোঁ, তাৰ এনচাৰ সদায়। তো 0ৰ লগত 1 যোগ কৰা বা 1ৰ লগত 0 যোগ কৰা একে কথা। আমি যদি 0ৰ লগত 1 যোগ কৰোঁ একে পাম, বা 1ৰ লগত যদি আমি 0 যোগ কৰোঁ, আমাৰ এনচাৰ কিমান আহিব, 1 আহিব। তো তাৰ পৰা কি বুজিলা, 0ৰ লগত আমি যি সংখ্যাই যোগ নকৰোঁ সদায় আমি সেই সংখ্যাটোৱে পাম। বা 10ৰ লগতে যদি 0 যোগ কৰে এনচাৰ কিমান আহিব, 10 আহিব। বা 13ৰ লগতে যদি 0 যোগ কৰে এনচাৰ কিমান আহিব, সদায় 13 আহিব। তো ইয়াৰ পৰা এটা ফৰ্মুলা বনাব পৰা যাব, যেনেকৈ 0 এ যোগ 0 সমান কিমান আহিব, সদায় এ আহিব। বা যদিহে আমি 0ৰ লগত এ যোগ কৰোঁ, এনচাৰ সদায় আমাৰ কি আহিব, এ। তো এই কথাটোকে ক'বলৈ বিচাৰিছে। তো ইয়াৰ পৰা যিটো আমি ফৰ্মুলা বনাম, সেই ফৰ্মুলাটো আমি এনেকৈ লিখিব পাৰিম। হৈছে মানে এৰ লগত 0 যোগ কৰিলেও এ পাম, 0ৰ লগত এ যোগ কৰিলেও আমি এ পাম। হৈছে এইটো হ'ল এতিয়া আমাৰ যোগৰ কাৰণে। যদি আমি পূৰণৰ কাৰণে কৰোঁ, তো এইটো যিটো ফৰ্মুলা সেইটো তোমালোকৰ হ'ল যোগৰ কাৰণে। যদি আমি নেক্সট আমি পূৰণৰ কাৰণে কৰোঁ, তোমালোকে চবেই জানা যিকোনো নাম্বাৰৰ লগত যদি আমি 0 পূৰণ কৰোঁ, এনচাৰ সদায় আমাৰ কিহত আহে, 0ত আহে। যিকোনো নাম্বাৰ ল'ব পাৰোঁ, এনচাৰ সদায় কিহত আহিব, 0 আহিব। আৰু আগৰ অনুশীলনটো কৰোঁতেও মই এইকেইটা ধৰ্ম লিখাই দিছিলোঁ। তো 0ৰ কাৰণে এইকেইটাই হয়। বিয়োগ কৰিলেও একে হ'ব, বিয়োগ কৰিলেও তোমালোকে সেই ছেম নাম্বাৰটোৱে পাবা। হৰণ কৰিলেও তোমালোকে হৰণ কৰিলে বেলেগ আহিব, তো সেইটো আমি নাযাওঁ, খালি আমি ইয়াত বিয়োগটো চাম। হৰণটো অকণমান টান হৈ যাব, গতিকে হৰণটো আমি এতিয়া নকৰোঁ। তো যদি আমি বিয়োগ কৰিবলগীয়া হয়, তো বিয়োগ কৰিবলৈ ধৰি লওঁ আমি 0ৰ পৰা 1 বিয়োগ কৰিলোঁ, বা তেতিয়াহ'লে আমি কি পাম, 0ৰ পৰা 1 বিয়োগ কৰিলে -1। আৰু যদিহে আমি 1ৰ পৰা 0 বিয়োগ কৰোঁ, তো 0ৰ পৰা যদি 1 বিয়োগ কৰোঁ আমি পাম -1, আৰু 1ৰ পৰা যদি 0 বিয়োগ কৰোঁ আমি পাম 1। তো যদিহে চোৱা এই দুটা মিলা নাই, তাৰমানে ইয়াৰ পৰা কি গম পালা, 0ৰ যিটো ধৰ্ম, সেই ধৰ্মটো বিয়োগৰ সাপেক্ষে মানি নচলে। তো এইটো আমাৰ দৰকাৰ নাই এতিয়া, কাৰণ কিতাপত দিয়া নাই, গতিকে এই দুটা জানিলেই হৈ গ'ল। হৈছে তাৰপিছত আহিলে সহযোগ বিধি। সহযোগ বিধিৰ কাৰণে আহিব, সহযোগ বিধি আছিল চাগে, সহযোগী বিধি নে সহযোগ বিধি, এইটো হ'ল তোমালোকৰ সহযোগ বিধি। হৈছে ইয়াত লিখা আছে যোগৰ সাপেক্ষে সহযোগ বিধি। মই গোটেইকেইটা কৈ দিম, পূৰণৰ কাৰণে, হৰণৰ কাৰণে, বিয়োগৰ কাৰণে, যোগৰ কাৰণে, কাৰণ দৰকাৰ হ'ব। তো সহযোগ বিধি হৈছে, তো সহযোগ বিধিটো কি হয়, ক্ৰম বিনিময় বিধিৰ নিচিনাকে, কিন্তু ইয়াত খালি অনলি চেঞ্জ আহে কি, ইয়াত খালি চেঞ্জ আহে তোমালোকৰ বান্ধনিকেইডালৰ, বেলেগ একো চেঞ্জ নাহে, খালি অনলি বান্ধনিকেইডালৰ চেঞ্জ হয়। যেনে ফৰ্মুলা এটা যদি লিখিব যাওঁ, এইটো এনেকুৱা নিচিনা হয়। যদিহে চোৱা ইয়াত বান্ধনিটো প্ৰথমে শেষৰ দুটাত আছে, তাৰপিছত বান্ধনিটো কি আছে, প্ৰথম দুটাত আছে। দেখিছে, প্ৰথমে B + C আছিলে, তাৰপিছত হ'ল A + B। আৰু তোমালোকে চবেই জানে যে বান্ধনিৰ কাম আমি আগতীয়াকৈ কৰোঁ। এই ফৰ্মুলা যদি তোমালোকে লিখিব যোৱা, এইটো হ'ল তোমালোকৰ যোগৰ সাপেক্ষে সহযোগ বিধি। তো কৰি যদি চাওঁ উদাহৰণ এটা লৈ, 5 + 7 + 3, এই একেকেইটা নাম্বাৰ ইফালেও লিখি দিয়া হ'ল। ইয়াত ব্ৰেকেট যিকেইটা আছে এই দুটাত বহালা, তাৰপিছত এই দুটাত বহালা। তো প্ৰথমে এই দুটা যোগ কৰিবা, তাৰপিছত এইটোৰ লগত যোগ কৰিবা, তাৰপিছত যি দুটাত ব্ৰেকেট থাকে সেইকেইটা আমি প্ৰথমেই সদায় যোগ কৰিব লাগে। তো 5 × 7 = 3 কিমান হ'ব, 10,
5 7 12 12 3 15 হ'ল 15 ইফালে আহিল 15 তো ইয়াৰ পৰা কি গম পালে সহযোগ বিধিটো যুগৰ সাপেক্ষে মানি চলে কিন্তু আমি যদি বিয়োগৰ পূৰণ এতিয়া প্ৰথমে পূৰণৰ কাৰণে কৰিম বিয়োগটো পাছত কৰিম পূৰণৰ কাৰণে যদি কৰিব যাওঁ একো চেঞ্জ নাহে খালি ইয়াত যে দেখিছে প্লাছ চিন কিটা সেই প্লাছ চিন কিটাৰ ঠাইত খালি অনলি মাইনাছ চিন কৰি দিবা যেনেকৈ a পূৰণ b পূৰণ c সমান a পূৰণ b পূৰণ c ব্ৰেকেটটো ইয়াত বহাবা তাৰপিছত ইয়াত বহাবা হৈছে এইটো সাইড ইফালেও লিখিব পাৰে তাত কোনো প্ৰবলেম নাই খালি চাবা যে প্ৰথম যদি ব্ৰেকেট ফাৰ্ষ্ট দুটা থাকে তাৰপিছত লাষ্টৰ দুটা থাকিব উদাহৰণ এটা লৈ পেলাই যদি এইটো আমি কৰি চাওঁ 5 পূৰণ 7 পূৰণ 3 সমান 5 পূৰণ 7 পূৰণ 3 এটা ব্ৰেকেট আমি এই দুটাত দিম ফাৰ্ষ্ট তো ইফালে দিম এই দুটাত 7 3 গুণ কিমান হ'ব 21 5 পূৰণ 21 5 7 গুণ 35 35 পূৰণ 3 এইটো পূৰণ কৰিলে কিমান আহিব 105 এইটো পূৰণ কৰিলে তোমালোকৰ 105 হ'ব তো ইয়াৰ পৰা কি গম পালে পূৰণৰ সাপেক্ষে সহযোগ বিধি মানি চলে হল তাৰ পিছত আমি বিয়োগৰ কাৰণে কৰিম বিয়োগৰ কাৰণে মানি চলিব নে নাই বিয়োগৰ বাবে যেটা তোমালোকে কৰিবা সেই অলপ আগত যি তোমালোকে চিন কিটা চেঞ্জ কৰিছিলা প্লাছৰ ঠাইত পূৰণ বা পূৰণৰ ঠাইত প্লাছ তো ইয়াতো আমি ঠিক তেনেদৰে খালি চিন কিটাহে চেঞ্জ কৰিম a - b - c সমান a - b - c হল তো প্ৰথমে এই দুটাত ব্ৰেকেট দিয়া তাৰপিছত এই দুটাত ব্ৰেকেট দিয়া তো কৰি চাওঁ সমান হয় নহয় ফৰ্মুলাটো মতে সমান হ'ব লাগে যদিহে সমান নহয় জানিম যে কি হ'ব এই ধৰ্মটো মানি নচলে তো উদাহৰণ আমি সেই একেকেইটা সংখ্যাকে ল'ম 5 পূৰণ 7 পূৰণ 5 - 7 - 3 সমান 5 বিয়োগ 7 বিয়োগ 3 এইটোত ব্ৰেকেট দিয়া হ'ল তো 5 7ৰ পৰা 3 গ'লে কিমান ব্ৰেকেট হ'ব 4 5 ব্ৰেকেটৰ ভিতৰ কিটা সদায় আগতে কৰিব লাগিব 5ৰ পৰা 7 গ'লে -2 -3 এইটো যদি হেৰি কৰি দিয়া এইটো এনসাৰ তোমালোক আহিব -5 এইটো তোমালোক হ'ব 1 যদি দেখিছা মিলা নাই এটা সাইডৰ লগত আনটো সাইড মিলা নাই তাৰ মানে কি গম পালা এইটো যে হ'ল বিয়োগৰ সাপেক্ষে যিটো ধৰ্ম আছে সহযোগ বিধিটো সেটো মানি নচলে আৰু এটো মই কাটি একানে দিছো কাটি দিয়া অৰ্থটো হ'ল মানে এই সাইডটোৰ লগত এটো সাইড কি হয় নিমিলে হৰণৰ ক্ষেত্ৰটো যদি যাওঁ হৰণৰ ক্ষেত্ৰটো সেম একে চিনটো চেঞ্জ কৰি দিয়া খালি হৈছে ব্ৰেকেটটো ইয়াত দি দিয়া উদাহৰণ এটা লৈ চাওঁ 5 হৰণ 7 হৰণ 3 হৰণ সমান 5 হৰণ 7 হৰণ সমান 3 তো প্ৰথমে এটোত দিয়া চিন এটা হ'ল তো প্ৰথমে আমি ব্ৰেকেটৰ ভিতৰ কিটা কৰিব লাগিব তো 5 হৰণটো থাকিব এটো হৰণ কৰিলে 7/3 এটো যেটা আমি কৰিম প্ৰথমে 5/7 হৰণ 3 তোমালোকে হৰণ চৰণখিনি ইমান গুৰুত্ব নিদিবা জাস্ট মই দেখাবৰ কাৰণে বুজাবৰ কাৰণে তোমালোকক কৈছো তো এটো যেটা আকৌ আমি হৰণ কৰি পাছত যেটা আমি অংক কৰিম তেতিয়া বুজাম হৰণ চৰণ কেনেকৈ কৰা হয় তো এটো কৰিলে তোমালোকৰ আহিব 15/7 এটো যদি আমি কৰো এটো হ'ব তোমালোকৰ 5/21 যদিহে দেখিছা ইকুৱেল হোৱা নাই তাৰ মানে হৰণৰ ক্ষেত্ৰটো মানি নচলে তো এটা কি গম পালা ক্ৰম বিনিময় বিধি আৰু সহযোগ বিধি বিয়োগ আৰু হৰণৰ কাৰণে মানি নচলে যোগ আৰু পূৰণৰ কাৰণে মানি চলে তেতিয়া অনুশীলনী প্ৰথম যেটো প্ৰশ্ন আছে তোমালোকৰ সেটো হ'ল যে পূৰ্ণ সংখ্যাৰ যোগ বিয়োগ পূৰণ আৰু হৰণ প্ৰক্ৰিয়াৰ অধীনত তলত দিয়া কোনকেইটা বিধি মানি চলে তো এই সুধিছে আবদ্ধ বিধি ক্ৰম বিনিময় বিধি সহযোগ বিধি a আৰু b পূৰ্ণ সংখ্যা হলে তাৰ মানে এই অলপ আগত যে আমি পঢ়ি আহিলো সেইকেইটা কথাকে সুধিছে তো যোগৰ সাপেক্ষে আবদ্ধ বিধি মানি চলে নে নচলে বা বিয়োগৰ সাপেক্ষে আবদ্ধ বিধি মানি চলে নে নচলে পূৰণৰ সাপেক্ষে মানি চলে নে নচলে হৰণৰ বাবে মানি চলে নে নচলে তো আমি প্ৰথমটো কৰিম আবদ্ধ ধৰ্মৰ বাবে কৰিম আবদ্ধ ধৰ্মৰ বাবে যোগ কিটা মানি চলিব কিন্তু বিয়োগ কিটা মানি নচলিব চাগে তো আমি কৰি চালে আমি গম পাম কি হ'ব তোমালোকৰ এনসাৰ অকল ডাইৰেক্টলি দিয়া আছে আমি কৰি দেখাম তো প্ৰথম যেটো অনুশীলনী প্ৰশ্ন আছে কি আছিল 1b হল 1b যেটো প্ৰথম প্ৰশ্ন কিটো যোগ বিয়োগ পূৰণ হৰণৰ কাৰণে আবদ্ধ ধৰ্মটো মানি চলে নচলে সুধিছে তো এটা আবদ্ধ ধৰ্ম মই অলপত কি কৈ আহিছিল যদিহে আমি দুটা পূৰ্ণ সংখ্যা যোগ কৰো সদায় আমি এটা কি পাব লাগিব পূৰ্ণ সংখ্যা পাব লাগিব তেতিয়া আমি সেটো চেক কৰিম যে যোগৰ কাৰণে হয় নে নহয় বিয়োগৰ কাৰণে হয় নে নহয় পূৰণৰ কাৰণে হয় নে নহয় ক্ৰম বিনিময় বিধি সহযোগ বিধি বাবেতো মই অলৰেডি কৈ আহিলো হল
অনলি আবদ্ধ বিধিটো ৰৈ গৈছে, মই এইটো কৈ দিম, বাকী এইকেইটা লিখি ল'বা তোমালোকে, কাৰণ অলৰেডি মই আগত কৈ আহিছোঁ। ক'ত কৈ আহিছোঁ? ইয়াত। চ' সহযোগ বিধি বিয়োগৰ কাৰণে মানি নচলে, হৰণৰ কাৰণে মানি নচলে, কিন্তু কাৰ কাৰণে মানি চলে? যোগৰ কাৰণে মানি চলে আৰু পূৰণৰ কাৰণে মানি চলে, এই দুটাৰ কাৰণে মানি চলে। তো ঠিক তেনেদৰে ক্ৰম বিনিময় বিধিটো মই কৈ আহিছোঁ অলৰেডি, যোগৰ কাৰণে মানি চলে আৰু কি বুলি কয় পূৰণৰ কাৰণে মানি চলে, হৰণৰ কাৰণে মানি নচলে, বিয়োগৰ কাৰণে মানি নচলে। তো তোমালোকে যদি উত্তৰ চোৱা এইটোৱে ক'ব, তাত খালি ডাইৰেক্টলি কৰি দিছে আৰু মই ইয়াত কৰি দেখাইছোঁ। তোমালোকে যদি ইচ্ছা কৰা ডাইৰেক্টলিও কৰিব পাৰা আৰু এনেকৈ কৰিও দেখাব পাৰা, সেইটো ডিপেণ্ড কৰিব তোমালোকৰ পৰীক্ষাত নম্বৰ কিমান আহিছে। তো এতিয়া আমি অনুশীলনী অংকটো কৰিম। প্ৰথম যিটো আছে আবদ্ধ ধৰ্মটো, যিহেতু এইটো ৰৈ গৈছে আবদ্ধ ধৰ্ম। তো প্ৰথম চেক কৰিম যোগৰ কাৰণে, হৈছে যোগৰ কাৰণে আবদ্ধ ধৰ্ম মানি চলে নচলে। 5ৰ লগত যদি 7 যোগ কৰোঁ কিমান আহিব? 12। 5টোও পূৰ্ণ সংখ্যা, 7টোও পূৰ্ণ সংখ্যা, 12টোও পূৰ্ণ সংখ্যা। তাৰ মানে কি হ'ব? যোগৰ কাৰণে মানি চলে। তো তলত লিখিবা এতেকে মানি চলে, হৈছে। তাৰপিছত বিয়োগৰ পূৰণৰ কাৰণে কৰিবা। পূৰণৰ কাৰণে কৰিলে 5ৰ লগত 7 পূৰণ কৰিলা, হ'ল কিমান পালা? 35। 5টো পূৰ্ণ সংখ্যা, 7টো পূৰ্ণ সংখ্যা, 35টো কি হয়? পূৰ্ণ সংখ্যা। তো এতেকে কি হ'ব? পূৰণৰ কাৰণেও মানি চলিব। তাৰপিছত আমি বিয়োগৰ কাৰণে চেক কৰিম। বিয়োগৰ কাৰণে যেতিয়া আমি চেক কৰিম, 5ৰ পৰা 7 বিয়োগ কৰিলোঁ, হ'ল কিমান পাম? -2। তো 5টো পূৰ্ণ সংখ্যা, 7টো পূৰ্ণ সংখ্যা, -2টো পূৰ্ণ সংখ্যা হৈ যাব, নহয় অখণ্ড সংখ্যা হয়। তো তাৰ মানে কি হয়? এইটো মানি নচলে, হৈছে। তো ধুনীয়াকৈ লিখিবা, মই ইয়াত কৈছোঁ আৰু কথাখিনি বুজাই দিছোঁ ভালকৈ। তাৰপিছত হৰণৰ কাৰণে কৰিবা। 5ৰ লগত যেতিয়া 7ক হৰণ কৰিবা, কি হ'ল? এইটো কি হ'ল? এটা ভগ্নাংশ হৈ গ'ল ন? 5টো পূৰ্ণ সংখ্যা, 7টো পূৰ্ণ সংখ্যা, কিন্তু কৰি পেলাই কি পালা? এটা ভগ্নাংশ পালা। তাৰমানে এইটো তোমালোকৰ কি হ'ব? মানি নচলে, হ'ল। আৰু বাকীকেইটা থাকিলে সহযোগ বিধি, ক্ৰম বিনিময় বিধি, সেইদুটাটো অলৰেডি মই কৰি দিলোঁ। মানি চলে নচলে ধুনীয়াকৈ কৰিও দেখাই দিলোঁ, জাষ্ট মিলাই পেলাই লিখি ল'লেই হ'ল। তাৰপিছত এ আৰু বি পূৰ্ণ সংখ্যা হ'লে এইটো কি ক'লে আকৌ? তো এই ডি নাম্বাৰটো যে দেখিছে, এইটো কোনো কুৱেশ্যন নহয়, খালি ইয়াত কি মানে কুৱেশ্যনটোত দিছিলে মানে এ আৰু বি যদি পূৰ্ণ সংখ্যা হয় তেতিয়াহ'লে এই তিনিটা মানি চলে নে নচলে, আবদ্ধ বিধি, ক্ৰম বিনিময় বিধি, সহযোগ বিধি। তো এইটো মানে প্ৰিণ্টিং কৰোঁতে অকণমান গণ্ডগোল হৈছে চাগে, জাষ্ট ক'ব বিচাৰিছে যে এ আৰু বিটো পূৰ্ণ সংখ্যা হ'লে এইকেইটা মানি চলে নচলে সুধিছে, এইটো কুৱেশ্যন নহয়, হৈছে। ধুনীয়াকৈ নোট বনাই ল'ব